হেল্ল' ফ্ৰেণ্ডছ, আজি কাৱৈ মাছ বনাব ওলাইছোঁ। ইমান ধুনীয়া কাৱৈ মাছকেইটা আৰু তিলৰ লগত বনাম। এইখিনি মিক্সিত পিচি ল'ম আৰু এতিয়া মাছখিনি ফ্ৰাই কৰি ল'লোঁ আৰু সেইখিনি তেলতে পাঁচফোৰণ, তেজপাত, পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি তাতে এটা বইল কৰি ৰখা আলু দি দিছোঁ। যিহেতু তিলৰ আঞ্জাখন বেছি পনীয়া হ'লে ভাল নালাগে, সেইকাৰণে আলু এটা দি দিছোঁ। আমি যিহেতু দুটা মানুহৰ খাম আঞ্জাখন, সেইকাৰণে বেছি আলু দিয়া নাই। আপোনালোকে মানুহৰ জোখমতে আলু দি ল'ব। জোল বেছি হ'লে আলু বেছি দিব লাগিব, তেতিয়াহে আঞ্জাখন ভাল লাগিব। কিন্তু আমাৰ দুজন মানুহৰ কাৰণে এটা আলু হৈ যাব। ইয়াতে তিলখিনি দি লৈ জিৰা আৰু হালধি দি দিছোঁ আৰু লগতে নিমখ আৰু বাকী বেলেগ একো মছলা ইউজ কৰা নাই। আৰু এতিয়া ভাজি হৈ গ'ল। এতিয়া আমাৰ জোখমতে পানী দিছোঁ আৰু গৰম পানী দিব, কাৰণ গৰম পানী দিলে সোনকালে আঞ্জাখন উতলাই আৰু টেষ্টটো ভাল হয়। ঠাণ্ডা পানী দিলে তাৰ টেষ্টটো ভাল নহয়। মাছখিনি দি দিলোঁ। এতিয়া 5 মিনিট উতল খালে আঞ্জাখন হৈ যাব। আৰু আনফালে জাতিলাও বনাইছোঁ। জাতিলাও যিহেতু মাহঁতে তিলৰ আঞ্জা নাখায়, জাতিলাও বনাইছোঁ মাহঁতৰ কাৰণে। আৰু এয়া আজি আমাৰ ভাত সাজ ৰেডি হৈ গ'ল, মাছ তিলৰ সৈতে। আৰু এইফালে শেৱালি ফুল বনাইছিলোঁ, আলু বইল কৰি ৰখা আলুৰ সৈতে। আজিলৈ ইমানেই।